হৰ হৰ মহাদেৱ জে চিকেটা হেল্ল' এভৰিৱান মই লাগে ছাৰ আপোনালোক সকলোৱে গমে পায় মই গৈছোঁ আমাৰ অসম নগৰীৰ পৰা শ্ৰী চিকেটা আনিবলৈ আৰু চাইকেল লৈ আৰু এই চাইকেল যাত্ৰাটো আজি হৈছে 10 নম্বৰটো দিন আৰু 10 নম্বৰটো দিন আমি আছোঁ কি জাগাখিনিৰ নাম কি আছিলে মুজাফ্ফৰপুৰ ন মুজাফ্ফৰপুৰত চকতে আৰু এইটো তেল ডিপু চাব পাৰোঁ বঢ়িয়াকৈ আৰু আমি যোৱাকালি এইখিনি দিছিলোঁ দেউতাই আৰু মোৰ साइकिल रेडी इहतरो साइकिल रेडी इहतर एबार सुधो कैसा लग रहा है भाई बोल बहुत बढ़िया ना दर्द तो नहीं कर रहा है फिर शरीर तो दर्द नहीं कर रहा है ना दर्द तो अभी तक नहीं हुआ हाँ बढ़िया है बाबा का नाम लेके जाना जाए पड़ेगा ना सुरजा केनेকুৱা লাগিছে हर हर महादेव तो এতিয়া বঢ়িয়াকৈ ওলাই দিওঁ আৰু আমি আজি সোনকালে নাস্তাটো কৰি দিওঁ তো গাইছ তাৰ পৰা ওলাই আহিলোঁ বঢ়িয়াকৈ আৰু আহি কিনে ইয়াতে ৰুটি বিচাৰি আছোঁ ৰুটি নাই আৰু মানে আমাৰ দুও ভাই এইফালে হাৱে পাৰ হৈ কিনে বাথৰুমত গৈছে এইফালে তেল ডিপুত আৰু মইতো কুত্তা ৰখা দি আছোঁ চাইকেল তিনিখনতে থৈ গৈছে বঢ়িয়াকৈ ৰখি আছোঁ আৰু এতিয়া আমি যাই আছোঁ বৰ্তমান গোপালগঞ্জত দেখি তো গোপালগঞ্জ যোৱাৰ পিছত তাতে আৰু লোকেশ্যন চাব লাগিব এতিয়া কয় যাব লাগিব একো চিন্তা পাওঁ গাইছ যায়ে আছোঁ খালি আৰু চাইকেলে মাৰি আছোঁ একেদিনা তো প্ৰায় 10-15 কিলোমিটাৰমান আহি প্ৰায় ফাইনেলি পাই গ'লোঁ এইফালে চাব ভাত আহি গ'ল বঢ়িয়া 60 টকা আৰু আমাৰ দাইদে কিন্তু পুৰা একদম চাবাই গা বাহ আলুকে মিচি থৈ দিছি পুৰা চাফা আৰু ইয়াৰে তলে খোৱা নাই মই মাত্ৰ আহিলোঁ মানে অলপ বজাৰৰ পৰা গৈছিলোঁ এইফালে তাৰপিছত বজাৰখিনি কৰি আহিলোঁ আৰু এতিয়া ভাতটো খাই দিব লাগে এতিয়া ৰুটি চব্জি নাপায় সেই জ্বালাটো পাইছোঁ আৰু ভাত খায়ে হ'লে এই ধুনীয়াকৈ প্ৰায় 3-4-5 কিলোমিটাৰমান আহি কিনে ধুনীয়া জেগা এটাত বহিছোঁ আৰু চাব পাৰে আপোনালোকে ঐ ভাই আৰু এইফালে আমাৰ ভাই আহি গৈছে আমাক চাবা চাই আছে আমাৰ চাইকেল এইখন আৰু আমাৰ দুও ভাই বহি আছে মই লাগছি এতিয়া অলপ ঘুমা মাতে মজাকৈ তো গাইছ ভালেখিনি আহি আমি অলপ ৰখি দিলোঁ চায়াত এইফালে ৰ'দ চাব পাৰে একদম বেয়া কালাৰত দিছে আৰু এইফালে আমাৰ সুৰজ দা আগত ৰখি গৈছে আৰু এইফালে ভাই এইফালে আৰু মই ইয়াতে তো তাৰ মাজতে এটা কথা কওঁ যা ভাই কথাটো হ'ল কি আমি তিনিওটা আহি থাকোঁতে আমাৰ পানী ভৰালোঁ আমি অলপ আগত পেট্ৰল পাম্প এটাত তো তাত দাদা এজন লগ পালোঁ ইয়াৰে লোকেলে হয় তেওঁ পাঠশালা আৰু টিহুত মানে থাকি আহিছে এনেকৈ পেট্ৰল পাম্পৰে কামত তো তেওঁ এটা কথা ক'লে তেওঁ কৈছে যে আমাৰ মানে অসমৰ কথাই ক'লে যে কেনেকুৱা মানে আৰু মানে কেনেকুৱা মানুহ আছে তো তেওঁলোকে মানে বহুত জেগাত গৈছে অসমত তো মানে কি হ'ল যে তেওঁ কৈছে যে আমি অসমত থাকোঁতে এনেকুৱা কৰিছে আমাৰ লগত যে আমাক অসমীয়া ক'ব দিয়ে আমি অসমীয়া ভালকৈ নাজানো আমাক অসমীয়া ভাষা ক'ব দিয়ে আৰু মানে কি আমাক মানে কি দাবী ধমকি দিয়ে এনেকৈ সংগঠনে ধৰে চ' তেনেকুৱা কৰিব নালাগে একদমেই কৰিব নালাগে কাৰণ যাৰ যিটো ভাষা কাৰণ কিয় মেইনলি ইংলিছ আৰু হিন্দীটো জানিলে চবতে চলিব পাৰি আজিকালি একদমেই কথা নাই আৰু তেওঁ কিন্তু প্ৰপাৰ অসমীয়া কৈছে মোৰ লগত ধুনীয়াকৈ কথা পাতিলোঁ আমি বহুত সময় কথা পাতিলোঁ তো তেনেকুৱা কিয় কৰিব নালাগে জানেনে কাৰণ চাব এতিয়া আমি ইমান দূৰলৈকে ওলাই আহিছোঁ বৰ্তমানলৈকে কোনো একো কৰা নাই আমাক একো প্ৰব্লেম পোৱা নাই আমাক ইমানখিনি সন্মান মানে ইমানখিনি মৰম আমাৰ লগত ইমানখিনি ব্যৱহাৰ ইমান মানে ভাল ব্যৱহাৰ মানুহখিনিৰ সঁচাকৈ আমাক একোৱে কৰা নাই এতিয়ালৈকে একোৱে কোৱা নাই আমাক ঠাণ্ডা চাণ্ডা কিনি দিলে কোনোবাই ভাতো খুৱায় কোনোবাই চাহ তাহ খুৱায় মানে সঁচাকৈ মানুহখিনি বহুতেই ভাল কিন্তু তেওঁ যিখিনি কথা কৈছে সঁচাকৈ মোৰো বেয়া লাগিছে সঁচাকৈ বহুত বেয়া লাগিছে তেনেকুৱা একদমেই কৰিব নালাগে কাৰো লগত কাৰণ কিয় চাব নিজৰ ভাষা আমি এতিয়া অসমীয়া জানো কাৰণে এতিয়া আমি এতিয়া বিহাৰত আহিছোঁ চাব আমি এতিয়া বিহাৰত আহিছোঁ বিহাৰত যদি আমাক বিহাৰী ভাষা ক'বলৈ আমি জানিম নেকি আমিতো নাজানো ন চ' তেনেকুৱা কৰিব নালাগে সেইকাৰণে কিছুমান ৰাইডাৰৰ লগত মানে কিবাকিবি অঘটন ঘটি যায় মানে হয়তো কিবা চাহত বা খোৱা বস্তুত কিবা দিয়ে মানে বেহুচ চেহুচ হোৱাৰ কাৰণে মানে বহুত কিবাকিবি হৈ যায় বহুত কিবাকিবি ঘটনা ঘটি থাকে আপোনাৰ ৰাইডাৰবিলাকক সুধিলে ভালকৈ গম পাব চ' তেনেকুৱা একদমেই কৰিব নালাগে কাৰো লগত তেনেকুৱা নকৰিব আগলৈকেও মই আপোনাক অনুৰোধ জনাইছোঁ কিয়নো আমি আজি মন্দিৰলৈ ওলাই অহাৰ কাৰণে চাগে একো কৰা নাই যদি আমি এনেই ধৰি লওক আমি যদি এনেই জাগা ঘূৰিব আহিলোঁ হয় এনেকৈ চাইকেল লৈ তেতিয়াহ'লে আমাকো কিবা ক'লে হয় যে তহঁতে বিহাৰত আহিছ বিহাৰী ভাষা ক'বই লাগিব তহঁতে নহ'লে তহঁতক এনেকুৱা কৰিম তেনেকুৱা যদি আমাৰ কৰিলে হয় আপোনালোকে কেনেকুৱা পালে হয় নে নহয় গতিকে তেনেকুৱা একদমেই নকৰিব প্লিজ কাৰণ কিয় হিন্দী ক'লে আপোনালোকে হিন্দীত কথা পাতক যদি বিহাৰী নাজানে তেতিয়াহ'লে হিন্দীত কথা পাতক যদি বঙালী নাজানে হিন্দীত কথা পাতক এই ভাইজন বঙালী ভাষা জানে ই ভালকৈ অসমীয়া নাজানে অসমীয়া বুজি পায় কিন্তু ই বঙালী ভাষা কয় তালৈতো মই বঙালী ভাষা নাজানো কিন্তু মই বুজি পাওঁ মই এটা হিন্দীত কওঁ সিও মোক হিন্দীত কয়
গতিকে তেনেকুৱা কথা। আৰু এইফালে আমাৰ সুৰজ দা আছে, সুৰজ দাই সি আমাৰ লামডিঙৰ অসমৰে হয়, সি জলপাইগুৰিত থাকে, সি ভালকৈ মানে বঙালী ভাষা জানে, সি বঙালী, ইহঁত দুটা বঙালী ভাষাত কথা পাতে। গতিকে তাৰে মাজত মই হুকাৰ জুৰি থাকোঁ, মই জানো অলপ চলপ মানে সেনেকৈ ক'ব নাজানো, এটা দুটা ক'ব জানো। চ' প্লিজ তেনেকুৱা কালত একো নকৰিব। আৰু মানে এতিয়া বহুতখিনি গৰম দিছে, আমি অলপ ৰেষ্ট লওঁ, তো ৰেষ্ট ল'লে যাব লাগিব। লগ পাই আছোঁ অলপ আগত। তো গাইছ আহি গ'লোঁ ভালেখিনি, আৰু আহি পেলাই গতিকে ৰাস্তাৰ ওচৰতে ধুনীয়া এখন হোটেল আছে, তো তাত সোমাই গ'লোঁ আৰু মানে অৰ্ডাৰ দিলোঁ, মই ৰুটি খাম আৰু এনেদৰে ভাত খাব। আৰু এতিয়া বনাব গৈছে মানে অলপ মই ৰখি দিব কৈছে, অলপ মই ৰখি দিয়া, বঢ়িয়াকৈ বনাই আছে। কি খাবা? ভাত। ভাত দেখাই নাই বাপ্পা অৰ্ডাৰ দেৰি। কিয় খায়েগা? ভাত আৰে ইয়াৰ চাৱল। এই খালি ৰুটি খাব বেয়া পায়, সেইকাৰণে আগৰ পেলাই পৰা গুচি গৈছোঁ। এতিয়া 10টা বস্তু পায়, বঢ়িয়াকৈ বহি কিনে খাই ল'ম এতিয়া মজাকৈ। তো গাইছ সেইফালে চাব পাৰে বঢ়িয়াকৈ খানা আহি গ'ল আমাৰ। এইফালে মোৰ ৰুটি আৰু ইহঁতৰ ভাত, এইতিয়া হাতটা ধুই আহিল। খাওয়া আচ্ছা যে খাওয়াবি। আর এটা প্রায় 3:30 বাজে বঢ়িয়াকৈ খাই লৈ লফা চফা। তো গাইছ হৈ গ'ল বঢ়িয়াকৈ খোৱা লোৱা আৰু মজাকৈ অলপ আধা ঘণ্টা 1 ঘণ্টামান মানে তাতে ৰেষ্ট কৰি কিনে ওলাইতো, কাৰণ কি মানে ৰ'দটো দিছিল না, ৰ'দৰ কাৰণে আমাৰ সেই মানে জলপাইগুৰিৰ ভাইটোৱে সি চলাব নোৱাৰে, আমাৰ কথা নাই বাৰু। এই সুৰজ একদম পূৰা আগত গুচি গ'ল, গেঠা কাছে গ'ল না, মাজতে নৰা হৈ যায় আৰু মোৰ বাৰে বাৰে এখন উল্টি যায়। আল্লাহ কি কম মই আৰু যিমান পাৰোঁ সিমান যাব লাগে মানে গাইছ। আজি মানে ইমান চলো নাই, সেইকাৰণে মানে ভ্লগকেইটা অলপমান হাতা হৈ আছে এদিন। মানে বেছি চলবা, বেছি নেগলি মানে 60-70 কিলোমিটাৰত গাইছ কি ভ্লগ বনাম কওকচোন, মই কি ভিডিঅ' বনাম? যদি 150মান যাব পাৰি তেতিয়াহে বঢ়িয়াকৈ আৰু ভিডিঅ' এটা বনাব লম্বাকৈ। তো জাৰি কৰি একদম যিমান পাৰোঁ বঢ়িয়াকৈ। তো গাইছ নৰখাকৈ প্ৰায় 25 কিলোমিটাৰমান আছোঁ, ৰখাই নাই ক'তো। আৰু আহি কিনে দেখছি না খাবে, এনে খাম বুলি ভাবি নেকি? নহয়, এই তেল দিবৰ পৰা সিহঁতে গমেই পাব লাগে। এনে মুখখন ধুলোঁ আৰু বঢ়িয়াকৈ এইফালে চাব পাৰে মজাকৈ ঠাণ্ডা পানী লৈছোঁ। আৰু মোৰ ঘড়ীটো এতিয়া ঘৰতে ঘৰাই হৈছে। এনে আপোনালোকে গেছ কৰিব পাৰে কেইটামান বাজিল? প্ৰায় 7:30মান বাজিল, আৰু মোটামুটি কেইটা বাজিল? এতিয়া 12:30। এই ঘৰটো ৰেক কৰিব লাগিব। আৰু আমাৰ ভাই আহি বহি অলপমান, ই কিন্তু জ্বালা পাই গৈছে দেই গাইছে আমাৰ লগত। ই ভাবছে কাৰ লগত আহিলোঁ, ফেৰ 5 মিনিটৰ ফেৰ নাই, ইয়াতে বহি আকৌ ধৰিব কেনা লাগছি। আরে ভাই कैसा लगा? मस्त है ना? हैं बढ़िया। साइकिल चलाएगा, कैसा लगा? कौन आ गया? अरे कॉपीराइट लग जाएगा हमारा रिटर्न से। तो बरेगारो जा रहे को जिमान पारो आज आगक लगी। और राति आज खाना बनाब लगबा पारे गाइस, उपाय नहीं। आज खाना बनाब लागब, मैं रुटी नशिकबा नरूँ। चाला और इतने एखाने आंजा खाई खाई मैं बरिक हो गई कि जाना ना। এই আমাৰ ধমা পিছ পটল দেই আৰু আলু এক পিছ দিব আৰু একদম তাই পাইনিয়া আঞ্জাখান তাই কেনা লাগে খাই কিনে গাইছ। এই এইফালে পিছফালে জেঠিটো চাই আছে, ভাবছি কি কৰিছে এই গোটা এগলা কাম নাই গৰমত। অঁ সুৰজ দা আহি যোৱা। আৰু এটা বস্তু মন কৰিব পাৰে আপোনালোকে যদি বিহাৰৰ ফালে আহে, আৰু এটা বস্তু মন কৰিব পাৰে যে এফালে পুলিচ চুলিচে বেছি নধৰে নেকি হেলমেট চেলমেটত। গাছ এখন গাড়ী এখন বাইকত নাইবা এখন স্কুটিত 5টামানকৈ যায় যদি বিশ্বাস কৰে, বিদ্যা কৈছোঁ 5টামানকৈ যায়, 30-40 তাৰপিছত হাৱাকৈ সৌৰাকৈ মানে কৈছোঁ না। হেলমেট চেলমেটটো আৰু নায়ে, কাকো নধৰেও কিজানি। আহিব ৰ'ব অলপ সময় ৰখিলে মই ভালকৈ দেখাই দিম, কেতিয়াবা যি যদি ওচৰত পাই যাওঁ দেখাই দিম আপোনালোকক। আপোনালোকে বিশ্বাস নকৰিব পাৰে, বিদ্যা কৈছোঁ হেলমেট চেলমেট নধৰে। আৰু আমাৰ অসমৰ ভাল লাগছিল, এই আমাৰ বানে কিছুমান নলবাৰীগলি যতে কেইটা ফালি আছে আকৌ এইফালে চাব পাৰে। এই 3টা গেল না। অঁ হাই গাইছ এই 3টা গেল, 3টাৰ এটা হেলমেট নাই। বিদ্যা কৈছোঁ এটাৰো হেলমেট নাই। অঁ ঘূৰি যাওক।
বৰ্তমান চব ক'ত জানে অ' মাই ইয়াৰ ওপৰত উঠিছিলোঁ মই ই পেলাই দিলে মোক অ' ভাই চাপ একবাৰ আছো তুই একবাৰ তুই যা না ऊपर तू ऊपर जा ना ইয়াক একো নকৰে চাবচোন ইয়াক একো নকৰে দেখ ভাগ গয়া আরে দেখ ডৰ গয়া वो তো গাইছ আইধাতে এটা বেয়া কাম হৈ গ'ল আমটো মানে আৰু মানে এইবিলাক চাব পাৰে এই চাইকেলখনত এই গামোচাখন সোমাই গ'ল চাকাটোত চালা তো গাইছ চাব পাৰে এখন এই যে গামোচাখন আছিলে এখন এই সোমাই গৈছিলে ইয়াত ভিতৰত সোমাই গৈছিলে তো এই যে দাদাজন এই দাদাজনে ঠিক কৰি দিলে দাদাজনে কাম কৰে বাইকৰ কিন্তু ঠিক কৰি দিলে মোৰ চাইকেলখন ফাইনেলি আহি গ'লো চাইকেলখনৰ কাৰণে একদমেই বহুতেই বেয়া লাগি আছে তো আহিবলৈ তেল দিব আৰু আমি থকাৰ যোগাৰ কৰোঁ আৰু খোলাখিনি কৰোঁ আৰু এতিয়া গা ধুলাক মই গা ধুওঁ গা চা ধুই জেগা ফ্ৰেছ হৈ লওঁ আজি ভিডিঅ'টো এইখিনি আছিল ভিডিঅ' চাই কেনে বুলি কমেণ্ট কৰি জনাব লাইক কৰিব শ্বেয়াৰ কৰিব যিসকলে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইবটো কৰি 1K কৰি থৈ দিয়ক হ'ব দিয়ক আজি কাৰণে আৰু